তেলেঙ্গানা চৰকাৰে যি ধৰণে আমাক পৰামৰ্শ দিছিলে সেই ধৰণে আমি আমাৰ অনুষ্ঠানটো সাজু কৰিছিলোঁ। তেখেতসকলে আমাক কৈছিলে যে চাৰমিনাৰত এই প্ৰগ্ৰেমটো হ'ব নালাগে কাৰণ তাত জুম্মা নামাজ আছে। চ' আমি তাত অনুষ্ঠানটো কৰা নাছিলোঁ। তেলেঙ্গানা চৰকাৰে আমাক কৈছিলে যে অনুষ্ঠানটো MJ ৰোডত হ'ব লাগে। তো আমি MJ ৰোডতে কৰিছিলোঁ। যেতিয়াই অনুষ্ঠানটো আমি কৰি আছিলোঁ তেতিয়া এজন PSO থকা তেলেঙ্গানা যি চৰকাৰ আছে, TRS যি পলিটিকেল পাৰ্টি আছে, তাৰ কাৰ্যকৰ্তা এজন মঞ্চলৈ উঠি আহে আৰু অলমষ্ট জিৰ' ডিষ্টেঞ্চত মোক সোধে আপুনি তেলেঙ্গানাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কিয় কৈছে। তেতিয়া মই তেখেতক ক'লোঁ যে মইতো ভাষণ আৰম্ভই কৰা নাই। চ' মই কি ক'ম কি নক'ম এইটো আপুনি কেনেকৈ জানিব। চ' ইন ডেট 30 ছেকেণ্ড তেওঁক তাৰ ৰাইজে তলত নামাই লৈ যায় আৰু তাৰপিছত আৰক্ষীয়ে তেওঁক নিৰ্দিষ্ট দূৰত্বলৈ লৈ যায়। তেলেঙ্গানাত কালি বহু হাজাৰ লোকৰ উপস্থিতিত এইটো এটা ঘটনা স্বাভাৱিকভাৱে দৃষ্টিকটো আছিল আৰু একেবাৰে জিৰ' ডিষ্টেঞ্চলৈকে আহি যোৱাটো ক'ৰবাত নহয় ক'ৰবাত বুজায় যে যি ব্যৱস্থা আছিল সেই ব্যৱস্থাত ক'ৰবাত নহয় ক'ৰবাত শিথিলতা আছিলে। আমি এইটোৱে অনুৰোধ কৰিম যে অতিথি দেৱ ভৱ আমি তেনেকৈ মানো। আমাৰ ৰাজনৈতিক বিৰোধী কোনোবা হ'ব পাৰে, কাৰোবাৰ ৰাজনৈতিক আদৰ্শক আমি বিশ্বাস নকৰিব পাৰোঁ, বাট এবাৰ যদি আপুনি সভাখন পাতিব অনুমতি দিয়ে তেতিয়াহ'লে সেই সভাখনত নিৰাপত্তাজনিত ব্যৱস্থা গ্ৰহণ কৰাটো সকলোৰে বাবে সমীচীন। আৰু এই নিৰাপত্তাত সাধাৰণ লোকে ভাঙিলেও বেলেগ কথা, যেতিয়া শাসকীয় ৰাজনৈতিক দলৰ কৰ্মীয়ে এই নিৰাপত্তা ব্যৱস্থা ভংগ কৰে সেইটো অকণমান দেখিবলৈ দৃষ্টিকটু হয়, অমাৰ্জিত হয় আৰু মই ভাবোঁ যে তেলেঙ্গানা চৰকাৰে এই দিশত নিশ্চয় নিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰিব। ঘটনাটো হঠাৎ হৈছিলে, আপোনাৰ মানসিকভাৱে আপুনি হেৰি হৈছিলে? নাই, মই ইমান ৰিয়েক্ট কৰা নাছিলোঁ কাৰণ তেখেত আহিলে ওচৰ পালেহি। মই প্ৰথমতে ফ্লেগখন দেখিয়ে মই গম পাইছিলোঁ যে হি ইজ ফ্ৰম TRS আৰু মই মোৰ যিটো যি ধৰণে মই থাকোঁ, যি ধৰণে মোৰ নেচাৰ সেইটোৱে মই মেইনটেইন কৰি আছিলোঁ আৰু সাধাৰণতে এতিয়ালৈকে ক'তো ভয় খোৱা নাই। এতিয়ালৈকে ভগৱানে ভয়টো সোমাই দিয়া নাই মূৰত বা অন্তৰত। দেখা যাব।